हेलो फ्रेंड्स नमस्कार आमी আজি আহিছিলো মদন কামদেৱ মন্দিৰলৈ আৰু মদন কামদেৱলৈ যোৱা এটি কিছু দৃশ্যাংশ আপোনালোকলৈ আগবঢ়াইছো মদন কামদেৱ মন্দিৰ অৱস্থিত বাইহাটে চাৰিআলিত আৰু ই গুৱাহাটীৰ পৰা প্ৰায় 40 কিলোমিটাৰ মান দূৰত অৱস্থিত এয়া মই পূজা কৰিছো প্ৰথমতে গণেশ মন্দিৰত প্ৰথমতে গয়ে গণেশ মন্দিৰত তিনিগছি চাকি জ্বলাই সেৱা কৰিব লাগে মদন কামদেৱ মন্দিৰটো এটি বুৰঞ্জী প্ৰসিদ্ধ মন্দিৰ আপুনি যদি বুৰঞ্জীৰ প্ৰতি আগ্ৰহী নতুবা যদি আপুনি বুৰঞ্জীৰ ছাত্ৰ তেতিয়া হলে ইয়ালৈ এবাৰ হলেও নিশ্চয় আহিবই আৰু ইয়াতে আপুনি ধাগা এডাল বান্ধি নিজৰ মনৰ ইচ্ছা আকাংক্ষাবোৰ পূৰণ কৰিব পাৰে ময়ো বান্ধিলো আৰু এইটো হৈছে মূল মন্দিৰটো হৰগৌৰীৰ মূৰ্তি আছে হৰগৌৰীৰ মূৰ্তিটো শিলতে কটা এটো তলৰ পৰা উদ্ধাৰ হোৱা বুলি কৈছে তেওঁলোকে সব শিল দেখিছেনে সব শিল আৰু শিলতেই কটা বিভিন্ন ধৰণৰ ডিজাইন দেৱী দেৱতাৰ প্ৰতিমূৰ্তি শিলতেই কটা আছে বিভিন্ন ধৰণৰ ফুলৰ ডিজাইন আছে বিভিন্ন ধৰণৰ মানুহ জীৱ-জন্তুৰ ডিজাইন আছে আগৰ দিনৰ যিবিলাক আমাৰ শিল্পী কলা কুশলী আছিল কিমান প্ৰতিভা আছিল তেওঁলোকৰ চাওকচোন এইটো কিমান ধুনীয়াকৈ কাটি থৈ দিছে শিলতেই ফুলৰ ডিজাইন এই বস্তুবোৰ আমাৰ সংৰক্ষণ কৰি ৰখাটো খুবেই দৰকাৰ এনেকৈ সংৰক্ষণ হৈ থাকক আমাৰ এইবোৰ বুৰঞ্জী প্ৰসিদ্ধ বস্তু আপোনালোকে যদি নিজান পৰিৱেশ ভাল পায় নিৰল পৰিৱেশ ভাল পায় তেতিয়া হলে এই মন্দিৰটোলৈ নিশ্চয় আহিব এইটো দেখিছেনে শিলতেই কটা সিংহ ইমান ধুনীয়াকৈ নিখুঁতভাৱে কাটিছে আৰু সেইবোৰ বিভিন্ন ধৰণৰ দেৱী দেৱতাৰ প্ৰতিমূৰ্তি কাটি থোৱা আছে শিলতে আৰু এইটো হৈছে মোৰ ল'ৰাটো সি আহি খুব ভাল পাইছে ইয়াতে খুব এটা নিজান পৰিৱেশ আপোনালোকে আহিব বেছি দূৰো নহয় আহি ভাল পাব আপোনজনৰ সৈতে আহি কিছু সময় ইয়াতে কটাই যাব এটি নিৰল পৰিৱেশত আৰু ইয়াত পিকনিকতো আহিব পাৰে পিকনিক সময়ত নৱেম্বৰ ডিচেম্বৰৰ সময়ত জানুৱাৰী মাহত এইবোৰ বিভিন্ন ধৰণৰ শিল আছে আৰু কিছুমান শিল ভাঙিও গৈছে মানুহে কোৱা মতে ভূমিকম্প আহোঁতে এই শিলবোৰ ভাঙিছে হেনো তথাপিও ধুনীয়াকৈ সংৰক্ষণ কৰি ৰখা হৈছে এইবোৰ আৰু এইবোৰ সদায় সংৰক্ষণ হৈ থাকক এনেকৈ যুগ যুগলৈ তাকে কামনা কৰিছোঁ আৰু ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে নিশ্চয় জনাব ভাল লাগিলে যদি লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু কমেন্টছ কৰিব বহুত আৰু সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মন্দিৰ দৰ্শন কৰি আমি যেহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাছিলোঁ সেইকাৰণে ৰেষ্টুৰেণ্ট এখনত সোমাই পেলাই তাতে লাঞ্চ কৰি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি ঘৰমুৱা হ'লোঁ